নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 11 তাৰিখ মোৰ জন্মদিন। আজি অলপ ওলাই যাম, ক'ত যাম, কি কৰিম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভণ্টি আৰু মই ঘৰৰ পৰা ওলাই আহি আমাৰ দোকান পালোহি। এইখনেই হৈছে আমাৰ দোকান। এইফালে আছে আকৌ ধানৰ মিল। এইটো পুৰণা ধানৰ মিল। এইটো আকৌ তেল পেৰা মেচিন। এইফালে আছে আকৌ পিঠাগুড়ি, সান্দহ আৰু হালধি খুন্দা মেচিন। এতিয়া আমাৰ বাছ আহি গ'ল। আমি ধুনীয়াকৈ বাছত বহি ল'লোঁ আৰু আহি আছোঁ। আমি আহিছিলোঁ এটা কামত, কিন্তু অফিচটো বন্ধ হোৱা দেখি ওচৰতে থকা সত্ৰখন বাহিৰৰ পৰা এপাক চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি আহিলোঁ। আমি ভবাই নাছিলোঁ সত্ৰলৈ আহিম বুলি, কিন্তু ওচৰতে থকা দেখি আহি গ'লোঁ আৰু। মাজুলী বুলি ক'লে সত্ৰ নগৰী বুলি কয়, নহয় জানো? আমি বহুতেই গৌৰৱ অনুভৱ কৰোঁ, যিহেতু আমি মাজুলীতে বাস কৰোঁ। দেখিছেনে, চাৰিওফালৰ পৰিৱেশটো ইমান ধুনীয়া। এইখন হৈছে গড়মূৰ সৰু সত্ৰ। এইখন সত্ৰলৈ কোন কোন আহিছে বাৰু কমেণ্ট কৰিবচোন। এইজোপা হৈছে চেনিচম্পা গছ। এইখন সত্ৰৰ প্ৰতিষ্ঠা কালতে এই গছজোপা ৰোপণ কৰিছিল 1660 চনত। সত্ৰৰ পৰা আহি এতিয়া আকৌ অফিচটো খোলা দেখি আমিও কামটো কৰি ল'লোঁ। কামটো কৰি আকৌ বিশাল আহিলোঁ। বিশালত সোমাই আমি অলপ বজাৰ কৰিলোঁ আৰু কিবা এটা খাই আমি টমটমত আকৌ ঘৰলৈ উভতিলোঁ। আমি আকৌ স্কুটি আমাৰ দোকানতে থৈ গৈছিলোঁ। এতিয়া দোকানৰ পৰা আহি আছোঁ ঘৰলৈ বুলি। এতিয়া আমি পাই গ'লোহি ঘৰ। আজি মোৰ জন্মদিন বুলি ভণ্টিক ক'লোঁ কেক এটাকে বনাই দেচোন। তাই ধুনীয়াকৈ কেক বনাবলৈ যোগাৰ কৰি লৈছে। ভণ্টিয়ে বিস্কুট পেটি খুলি ধুনীয়াকৈ ভাঙি লৈছে। আজি বিস্কুটৰে কেক কাটিম আৰু। এয়া মিক্সাৰত গুড়ি কৰি লোৱা হ'ল। এতিয়া চেনিখিনিও গুড়ি কৰি দিয়া হ'ল। এতিয়া গাখীৰখিনিও দি লৈ আৰু ডিম দুটাও ভাঙি ধুনীয়াকৈ মিলাই ল'লে। এইখিনি মিলাই হৈ গ'ল। এতিয়া ধুনীয়াকৈ বাতি এটা লৈ কেৰাহীখনত বহাই ঢাকি দিয়া হ'ল। আঢ়ৈ ঘণ্টামানৰ পাছত আমাৰ কেক হৈ গ'ল। ঘৰৰ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাকে মাতি মোৰ জন্মদিনটো সৰুকৈয়ে পতা হ'ল। আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটি ব্লগৰ সৈতে। বাই বাই।